নমস্কাৰ কুমৰুকচিৰু মিচিং ৰাঙামাম গীতাৰ মিচিং মাৰামলৈ সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ মোৱা মাছেদি বনোৱা বগৰী টেঙাৰ আঞ্জা পুৰণিকলীয়া পদ্ধতিত। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। বগৰী টেঙাৰ আঞ্জা বনাবৰ বাবে লৈছোঁ মোৱা মাছ, টেঙা বগৰী, নহৰুৰ পাত আৰু লগতে আদা, নহৰু, জলকীয়া, জালুক, ধনিয়া দিম। টেঙাৰ আঞ্জাখন বনাবৰ বাবে প্ৰথমতে পানীখিনি উতলাই লৈছোঁ। নিমখ দিছোঁ, হালধি দিছোঁ, খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়া দিছোঁ। লগে লগে মোৱা মাছখিনিও দি দিছোঁ। মোৱা মাছৰ পেটুখিনি মই আঁতৰাই দিয়া নাই, ইচ্ছা কৰিলে আঁতৰাই দিবও পাৰে। পেটুখিনি আঁতৰাই নিদিলে কিন্তু অলপ তিতা ভাৱ এটা আহে, কিন্তু একো কথা নাই, বগৰীৰ টেঙাৰে বৰকৈ গম পোৱা নাযাব। ঢাকনিখন খুলি এবাৰ লৰাই দিছোঁ গোটেইবোৰ ভালদৰে মিলি যাবৰ বাবে। মাছখিনি প্ৰায় হৈছেগৈয়ে। এতিয়া নহৰুৰ পাতখিনি দি দিছোঁ, লগে লগে বগৰীখিনিও দি দিছোঁ। মন গ'লে বগৰীখিনি এনেদৰে পিটিকি ভাঙি দিবও পাৰে। এনেদৰে ভাঙি দিয়াৰ অৱশ্যে কোনো দৰকাৰেই নাই, কাৰণ উতলি থকা অৱস্থাত নিজে নিজেই বগৰীখিনি ভাঙি যায়। এয়া বগৰীখিনি নিজে নিজে ভাঙি যাবলৈ আৰম্ভ হৈছেই। বগৰী টেঙাৰ আঞ্জা বনাওঁতে একেবাৰে কেঁচা বগৰী দিও বনাব নালাগে, কাৰণ কেঁচা বগৰী দি বনালে আঞ্জাখিনিত অলপ কেঁহা ভাৱ এটা আহে। তাৰ বাবে কেঁচা হ'লেও পুৰত হোৱা বগৰী ল'ব লাগে। এনেদৰে পূৰা হাই স্পীডত উতলিবলৈ দিম। আৰু একেবাৰে শেষত দিছোঁ জালুকৰ গুড়ি, নিজৰ সোৱাদ অনুযায়ী দিব পাৰে, আৰু ধনিয়াৰ পাত। বগৰীখিনি টেঙা হ'লে জ্বলাৰ পৰিমাণটো অলপ বেছি হ'লেই ভাল লাগে। তাৰ বাবে এইখিনি সময়তে টেষ্ট কৰি লৈ জালুকৰ পৰিমাণটো অলপ সৰহকৈ দি দিলেই হৈ যায়। এতিয়া অকণমান দেৰিলৈকে ৰাখি কেৰাহীখন নমাই দিম। এইবিধ আঞ্জা বনাবৰ বাবে বৰ বেছি সময়ৰ প্ৰয়োজন নহয়, খুব সোনকালে হৈ যায়। আমাৰ টেঙা বগৰীৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম। আমাৰ আইতাহঁতৰ দিনৰ পুৰণিকলীয়া পদ্ধতিত বনোৱা বগৰী টেঙাৰ আঞ্জাৰ ৰেচিপিখন চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। লগতে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব এটাও কৰি দিব। আজিলৈ ধন্যবাদ।